কৰিছোঁ আপোনালোক সকলো ভালে আছে। আজি হৈছে কাতি বিহু। কাতি বিহুৰ দিনাখন সোনকালে উঠি ঘৰৰ কাম কৰি মই তুলসীজোপা ৰুই পেলাই অকণমান জেগাখিনি মচি থৈ দিছোঁ, যিহেতু আমি সন্ধিয়ালৈ মানে তুলসীজোপাতে বন্তি ধূপ এনেকৈ জ্বলোৱা হ'ব। সেইকাৰণে কাতি বিহুৰ নিয়ম, যিহেতু তুলসীক পূজা কৰা হয়। আৰু পিছত সন্ধিয়া সময়ত মানে ৰাতিলৈ নাম গাব। বিহু বুলি বিশেষ একো বনোৱা নাই, তথাপিও মানে পিঠা নবনালেও উকা উকা লাগে। সেইকাৰণে মই বনাবলৈ লৈছোঁ khutuli পিঠা। মই বৰা চাউল লৈ লৈছোঁ আৰু মিঠৈখিনি মই পগাবলৈ এনেকৈ চচপেনতে অকণমান পানী দি উতলিবলৈ দিছোঁ। মানে মই অকণমান ডাঠ কৰিম, এনেকৈ ল'লে মানে সুবিধা হয়, যিহেতু কিছুমান মিঠৈ কাটি ল'লে ডাঠ ডাঠ আৰু গোটা গোটা হৈ থাকে। সেইকাৰণে আৰু এতিয়া ডাঠ হৈছে, মই গেছটো অফ কৰি দিম। এতিয়া মই পিঠাগুড়িখিনিত অলপ অলপকৈ দি পেলাই মিক্স কৰি ল'ম, যিহেতু বেছিকৈ দিলে পনীয়া হৈ যাব পাৰে। সেইকাৰণে মোৰ অকণমান পনীয়া হৈছিলে, আকৌ পিঠাগুড়ি দি এয়া ভালকৈ মই ড্ৰ' কৰি ল'লোঁ মানে। তাৰপিছত তিলখিনিও মই ভাজি লৈছোঁ আৰু ভাজি এতিয়া মই মিক্সিত পিচি ল'ম। এতিয়া মই পিঠাগুড়িখিনি আটা নিচিনাকৈ মাৰি লৈছোঁ, মানে ভালকৈ মিক্স কৰি দিছোঁ, তেতিয়া মানে ডাঠ হৈ নাথাকে আৰু এয়া দেখিছেনে, মই অকণমান বহল কৰি তিলখিনি মাজতে সোমোৱাই দিছোঁ। এইটো পিঠা খাই খুব ধুনীয়া লাগে, মানে ঠাণ্ডা হ'লে বেছি ধুনীয়া লাগে। বৰা চাউল যে অকণমান লিকটীয়া লিকটীয়া হয়, এনেকৈয়ে মই বনাই লৈছোঁ। আৰু অকণমান মোক শাহুমাই বনাই দিছে, এয়া দেখিছেনে। এয়া মোৰ হৈ গৈছে ৰেডি। এতিয়া মই তেল গৰম হ'বলৈ দিছোঁ চৌত, এতিয়া মই ভাজি দিম। দেখিছেনে তলটো অকণমান ৰঙচুৱা হৈছে, এতিয়াই মই লুটিয়াই দিম। আৰু এয়া দেখিছেনে কি ধুনীয়াকৈ ফুলিছে। মই মানে অকণমান পিঠাগুড়িখিনিত চ'দা খাৰ দি দিছিলোঁ, সেইটো কাৰণে ফুলিছে বহুত ধুনীয়াকৈ। এতিয়া যিহেতু সন্ধিয়া হ'ল, সেয়েহে বন্তি যা যোগাৰ কৰিছোঁ। এয়া বন্তি জ্বলাই লৈছোঁ। প্ৰথম চাকি গছি মই তুলসী তলতে দিমগৈ, এয়া দিবলৈ আহিছোঁ। ইফালে মানে এইটো নিয়ম যে তুলসী তলত মানে সকলোৱে ঘৰতে সৰু ল'ৰা ছোৱালীবোৰে এনেকৈ নাম গায়হি, সেয়েহে তেওঁলোকো আহিল। মানে ভাল লাগে এইবিলাক নিয়ম থাকিলে। আৰু শাহুমাই ধুনীয়াকৈ ধূপ জ্বলাই দিছে, চাকি গছ যেনিবা জ্বলিয়ে আছিলে। আৰু তেওঁলোকৰ নাম ধোৱা শেষ হোৱাৰ পিছতেই মানে প্ৰসাদ দিম আৰু কিবা পিঠা চিঠাও খাবলৈ দিম। সেয়ে আপোনালোকে চাই থাকিব। আৰু ভিডিঅ'টো যদি চাই ভাল লাগিলে প্লিজ লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ। আৰু লগতে মোৰ ভিডিঅ'টো যদি কোনোবাই নতুনকৈ চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। এইখিনি সময়লৈ চাই থকাৰ কাৰণে ভিডিঅ'টো বহুত বহুত ধন্যবাদ।